সকল আজি আমি অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব সম্পৰ্কে আলোচনা কৰিম। তাৰ আগতে আমি জানি ল'ব লাগিব ধ্বনিতত্ত্ব বুলিলে কি বুজো। ধ্বনিতত্ত্ব হৈছে ভাষা বিজ্ঞানৰ এনেকুৱা এটা শাখা যিটো শাখাত কোনো এটা ভাষাৰ ধ্বনি সম্পৰ্কে বিজ্ঞানসন্মত আলোচনা বা বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। তেনেকুৱাকৈ চাবলৈ গ'লে অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব মানেও ইয়াকেই বুজিম যে য'ত বা যিটো শাখাত অসমীয়া ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসন্মত আলোচনা বা বিজ্ঞানসন্মত অধ্যয়ন কৰা হয় সেয়ে হৈছে অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব। এতিয়া ধ্বনিতত্ত্বৰ যিবোৰ বিষয় ধ্বনিতত্ত্বৰ আলোচিত বিষয় সেই বিষয়সমূহেই অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰো মূল আলোচিত বিষয় হ'ব। তেনেহ'লে অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ মূল আলোচিত বিষয় কোনবোৰ? অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ মূল আলোচিত বিষয়সমূহ হৈছে বাকধ্বনিসমূহৰ উচ্চাৰণৰ স্থান, উচ্চাৰণৰ কৰণ, সুৰ, অনুনাসিকতা, হ্ৰস্ব, দীৰ্ঘ, ধ্বনিৰ প্ৰকাৰ, তালিকা আদি অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ মূল আলোচিত বিষয়। এই সমগ্ৰ বিষয়সমূহৰ উপৰিও অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ প্ৰধান আলোচিত বিষয়টো হৈছে ধ্বনিৰ পৰা কিদৰে বিশ্লেষণ প্ৰক্ৰিয়াৰে বৰ্ণ আৰু উপধ্বনি নিৰ্ণয় কৰিব পাৰোঁ। অসমীয়া ভাষাৰ সকলো ধ্বনি বিশিষ্ট ধ্বনি বা বৰ্ণ নহয় আৰু বৰ্ণত অন্তৰ্ভুক্ত কৰাৰ পিছতহে বা বৰ্ণ বুলি চিনাক্ত কৰাৰ পিছতহে আমি সেই বৰ্ণসমূহৰ পৰা উপধ্বনি নিৰ্ণয় কৰিব পাৰোঁ। সামান্য উদাহৰণ দি বুজাই দিয়া হওক। অসমীয়া ভাষাত 11টা স্বৰধ্বনি আছে। সেই 11টা স্বৰধ্বনিৰেই স্পষ্ট উচ্চাৰণ বা বৈশিষ্ট্য অসমীয়া ভাষাত নাই। অসমীয়া ভাষাত মাত্ৰ অ, আ, ই, উ, এ আৰু উ এই 6টা ধ্বনিৰহে নিজা বৈশিষ্ট্য বা স্পষ্ট উচ্চাৰণ আছে। এই স্পষ্ট উচ্চাৰণ থকা কাৰণে এই 11টা স্বৰধ্বনিৰ পৰা মাত্ৰ 6টা ধ্বনিকহে বিশিষ্ট ধ্বনি বা বৈশিষ্ট্য থকা বাবে বৰ্ণৰ মৰ্যাদা দিয়া হৈছে। ঠিক তেনেদৰে অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহ 41টা আৰু সেই 41টা ব্যঞ্জন ধ্বনিৰেই স্পষ্ট উচ্চাৰণ বা বৈশিষ্ট্য নাই। সেইকাৰণে অসমীয়া ভাষাৰ 41টা ব্যঞ্জন ধ্বনিক কি বুলি কোৱা নহয়? বৰ্ণ বুলি কোৱা নহয়। সেই 41টাকেই বৰ্ণ বুলি কোৱা নহয়। সেই 41টা বৰ্ণৰ ব্যঞ্জন ধ্বনিৰ ভিতৰত মাত্ৰ 21টা আৰু য় আৰু ৱাবক ধৰিলে মাত্ৰ 23টা ধ্বনিৰহে স্পষ্ট উচ্চাৰণ থকা গুণে সেই 23টা ধ্বনিক বিশিষ্ট ব্যঞ্জন ধ্বনি বুলি কোৱা হয়। তাৰ মানে ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় কৰাৰ প্ৰথম সূত্ৰটো হ'ল যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে সেইবোৰ ধ্বনিকেই বিশিষ্ট ধ্বনি বা বৰ্ণ বুলি কোৱা হয়। তেন্তে অসমীয়া ভাষাত 11টা স্বৰধ্বনি আছিল। সেই 11টা স্বৰধ্বনিৰ মাত্ৰ 6টাহে বিশিষ্ট স্বৰধ্বনি বা বিশিষ্ট স্বৰবৰ্ণ। আনহাতে অসমীয়া ভাষাত 41টা ব্যঞ্জন ধ্বনি আছিল। সেই 41টা ব্যঞ্জন ধ্বনিৰ মাত্ৰ য় আৰু ৱাবক ধৰি 23টা ধ্বনিৰহে স্পষ্ট উচ্চাৰণ আছে। আৰু সেইকাৰণে সেই 41টা ব্যঞ্জন ধ্বনিক ব্যঞ্জন বৰ্ণ বুলি নকৈ মাত্ৰ 23টা ধ্বনিকহে বৰ্ণৰ মৰ্যাদা দিয়া হৈছে। আন এটা দৰকাৰী কথা যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি 6টাৰ লগত আন দুটা নতুন স্বৰধ্বনি অৰ ওপৰত কোটচিন থকা আৰু এৰ ওপৰত কোটচিন থকা এই দুটা ধ্বনিক অতিৰিক্তভাৱে বিশিষ্ট স্বৰধ্বনিৰ মৰ্যাদা দিয়া হৈছে।
সেই হিচাপে চাবলৈ গ'লে অসমীয়া ভাষাৰ মুঠ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হ'লগৈ 8টা। অৰ ওপৰত কুৎচিন থকা স্বৰধ্বনিটোৰ আমি উচ্চাৰণ শব্দত ব্যৱহাৰ কৰি উচ্চাৰণ কৰিলে আমি এনেকুৱা ধৰণৰ শব্দ পাম। ল'ৰা, যদি সেইটো কুৎচিন নিদিওঁ তেতিয়াহ'লে আমি উচ্চাৰণ কৰিলে পাম ল'ৰা। আকৌ এৰ ওপৰত কুৎচিন থকা সেই ধ্বনিটো বা সেই বিশিষ্ট ধ্বনিটো আমি শব্দত ব্যৱহাৰ কৰিলে আমি শব্দত ব্যৱহাৰ কৰি আমি এটা শব্দ এনেকুৱা ধৰণৰ পাওঁ যে ৰেল, বেল মানে ঘণ্টা। আৰু সেই এটো যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়া তেতিয়া সেই এটোৰ উচ্চাৰণ হ'ব বেল। এতিয়া তোমালোকে নিজেই চাব পাৰা যে কোনটো শব্দত উচ্চাৰণ হৈছে আৰু কোনটো শব্দত উচ্চাৰণ হৈছে। পেট, পেটি, বেল, ল'ৰা। এনেকুৱা ধৰণৰ স্পষ্ট উচ্চাৰণ থকা ধ্বনিক বিশিষ্ট ধ্বনি মৰ্যাদা দিয়া হয়। বিশিষ্ট ধ্বনিক আমি কি বুলি ক'ব পাৰোঁ? বৰ্ণ বুলিও ক'ব পাৰোঁ। বিশিষ্ট ধ্বনি নিৰ্বাচন কৰাৰ আন এটা প্ৰক্ৰিয়া হ'ল যিবোৰ ধ্বনিৰ সদৃশ বা অভিন্ন পৰিৱেশত বিৰোধ ঘটে সেইবোৰ ধ্বনিকেই বিশিষ্ট ধ্বনি বুলি ক'ব পাৰি। সদৃশ বা অভিন্ন পৰিৱেশত বিৰোধ ঘটা ধ্বনিকেই বিশিষ্ট ধ্বনি বুলি ক'ব পাৰি। এতিয়া এই সূত্ৰটো অলপ কঠিন সূত্ৰ আৰু এই সূত্ৰটোৰ পৰা আমি কিছুমান কথা আমি আগতীয়াকৈ শিকি ল'ব লাগিব। সেইকেইটা হৈছে সদৃশ পৰিৱেশ মানে কি, অভিন্ন পৰিৱেশ মানে কি, ধ্বনিৰ পৰিৱেশ মানে কি আৰু ধ্বনিৰ বিৰোধ মানে কি। মই তোমালোকক আঁকি বা লিখি মই দেখুৱাই দিম। তাৰ আগতে মই সৰু এটা কথা কওঁ তোমালোকক যে ধ্বনিৰ বিৰোধী প্ৰয়োগৰ পৰা বৰ্ণ নিৰ্ণয় কৰিব পাৰি আৰু অবিৰোধী প্ৰয়োগৰ পৰা উপধ্বনি নিৰ্ণয় কৰিব পাৰি। মৌখিকভাৱে মই আগতীয়াকৈ কৈ লওঁ যে ধ্বনিৰ বিৰোধ মানে এনেই বিৰোধ মানে কাজিয়া, কিন্তু ধ্বনিৰ বিৰোধ মানে কাজিয়া নহয়। ধ্বনিৰ বিৰোধ মানে হৈছে অৰ্থৰ পাৰ্থক্য ঘটাব পৰা ধ্বনি। অৰ্থৰ পাৰ্থক্য ঘটাব পৰা ধ্বনি। ধ্বনিৰ পৰিৱেশ, আমি পৰিৱেশ শব্দটো আগৰে পৰাই পাই আহিছোঁ। পৰিৱেশ মানে মানুহৰ ক্ষেত্ৰত কি আছিল যে আমাৰ চাৰিওফালে থকা গছ-গছনি, ঘৰ-দুৱাৰ আদিয়ে আমাৰ পৰিৱেশ সৃষ্টিত সহায় কৰে। ধ্বনিৰ পৰিৱেশ মানে একেই, কিন্তু ধ্বনিৰ পৰিৱেশ মানে হৈছে কোনো এটা ধ্বনিৰ আশে-পাশে থকা আনবোৰ ধ্বনিয়ে সেই ধ্বনিটোৰ পৰিৱেশ সৃষ্টিত সহায় কৰে। এতিয়া আমি ক'ম সদৃশ আৰু অভিন্ন পৰিৱেশ কি। ভিন্ন মানে হৈছে বেলেগ। অভিন্ন মানে হৈছে একেবাৰে একেই। আৰু সদৃশ পৰিৱেশ মানে হৈছে একেই কিন্তু অলপ বেলেগ। এই কথাখিনি তোমালোকে মুখেৰে কৈ থাকিলে বুজি নাপাবা। মই এই কথাখিনিক তোমালোকৰ মই ছবি আঁকি বা বৰ্ডত মই বুজাই দিবলৈ চেষ্টা কৰিম।